তো যাত্ৰা আৰম্ভ কৰিছোঁ কেদাৰনাথ ধামলৈ গৌৰীকুণ্ডৰ পৰা আৰম্ভ কৰিছোঁ আৰু সময় এতিয়া 8টামান বাজিছে। যোৱা বছৰ বাৰু এইখিনি সময়ত এইখিনি পাওঁতে 6টামান বাজিছিলে, কিন্তু এইবাৰ অকণ লেট হৈ গ'ল। আমাৰ লেট কৰা বাইদেউ এজনী মেইন লেট হ'ল। তো এতিয়া আৰম্ভ কৰিছোঁ যাত্ৰা। বাবাই আকৌ মাতিলে, আশা কৰিছোঁ ভালে ভালে যাতে গৈ থাকোঁ, তাত গৈ থাকোঁগৈ আৰু বাবাৰ আশীৰ্বাদ সদায় আছে। কিমান কিলোমিটাৰ আহিলে? 10 কিলোমিটাৰ। কেনেকুৱা ফিলিং? তো ফাৰ্ষ্ট টাইম আহিছে। মইতো পুৰা এক্সাইটেড। কি খাইছা? বাবাই আকৌ মাতিলে নেমু চৰবত। আহিয়ে নাপালে, একেবাৰে আহিব পাৰোঁ, গৈ পাওঁ। আপোনালোকক দেখুৱাই থাকিম দেই গোটেই জাৰ্ণিটো, চাই থাকিব। আমি কিমান বছৰৰ পৰা প্লেনিং কৰি আছিলোঁ? 3 বছৰ। 3 বছৰৰ পৰা প্লেনিং কৰি আছিলোঁ তিনিজনীয়ে, কিন্তু এই বছৰহে সম্ভৱ হ'লগৈ। আৰু আশা কৰোঁ বাবাই আমাক যাতে ধুনীয়াকৈ টানি লৈ যায় মন্দিৰৰ কাষলৈ। আৰু আপোনালোকে চাই থাকিব। আপোনালোকক সকলোকে দেখুৱাই আছোঁ কেদাৰনাথ বাবাৰ দৰ্শন কৰোঁ সকলোকে। মই মূৰ্খকে আহিছোঁ। কিমান কিলোমিটাৰ আহিলি? 13। পাৰিছোঁ আহি থাক আৰু। কি ধুনীয়া চা না। বহুত ধুনীয়া বে। আৰু কেই কিলোমিটাৰ বাকী আছেগে? আৰু 12 মান আছে। পাৰিবিনে? পাৰিম। আহি থাক। मोठा दोष पडत नाही वा ফাইনেলি আহি পাইছোঁহি।